নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 6 তাৰিখ, তো আজিৰ পৰা আমাৰ ইয়াত দৌল আৰম্ভ। তো ৰাতি আৰম্ভ হ'ব আজি ফাৰ্ষ্ট। তো ৰাতি দেখাম কি হয়। তো এতিয়া ক্লাছত যাম, 10টা বাজি আছে। ক্লাছৰ পৰা আহি কেনে বাকীখিনি দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। ক্লাছ কৰি আহি পালোঁ, বাকীখিনিতো দেখুৱালোৱে, ৰেডি কৰি আছে আৰু চবখিনি। তো ৰাতি ধামাকা হ'ব। আৰু এইটো আমাৰ দেউলৰ কুৰমাটো। তো আমি যাবৰ কাৰণে একদম ৰেডি হৈছোঁ, ড্ৰেছ কৰি ল'লোঁ। তো ফাৰ্ষ্ট কাৰ্যসূচী গোসাঁইনয়ন, তাৰপিছত বন্তি প্ৰজ্বলন, তাৰপিছত বাকী আৰু ৰাতি ডেন্স ধামাকা আছে। তো যাই কিনে গোটেইখিনি দেখি আছোঁ। তো আমি তাকেলৈকে যাই লওঁ। তো যাই আছোঁ বৰ্তমান খোজকাঢ়ি। তো যাই কিনে দেখি আছোঁ। তো ৰাতি মানে খিচাৰি খুৱাব, তো এতে খুৱাব আৰু বাকী ইয়াৰ পৰা আৰম্ভ আৰু আমি যাই আছোঁ। বৰ্তমান অজা উঠি আছে। তোৰ কথা কোৱা নাই মোৰ, তাৰপিছত মই যি মেছেজ স্ক্ৰীনশ্বট মাৰি দিম দে। হ'ব না? তো এতে কিবা নিয়ম আছে, কিবা কৰিব, শ্রদ্ধার সর্বপ্রাণ রায় দেখো 28 বছৰ বৰ্তমান খিচাৰি আৰু চব্জি খাই লওঁ। আজি আমাৰ মেধিপাৰা দৌল উৎসৱৰ 128 বছৰীয়া এটা দীঘলীয়া সময়। আমি এটা ফাংচন চাই মানে যাব আছোঁ। তো ফাংচন চাৰ অনুভৱ ফাংচন চাই কেনে লাগছে, বহুত ভাল বহুত বেছি ভাল লাগছে। তো ফাংচন চাই চবৰে ভালে লাগছে আৰু বহুত মানে 70টামান হৈছে চাগে না? কেইটা বাজিছে? অঁ 2টা বাজিছে মানে, আৰু কালি 2টাই বাজিব। তো কি ক'ম আৰু, বিশেষ ক'ব লাগে আকৌ ফাংচন চালোঁ। তো টোপনিও লাগছে এতিয়া। বাই বাই।